हेलो एंड नमस्ते बंधु बान्धवीসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ শিলঙৰ পৰাই আজি শিলঙৰ যেহেতু দ্বিতীয় দিন সো আজি চেৰাপুঞ্জীলৈ যাম বুলি আমি ওলাইছোঁ ৰেডিও হলো অলৰেডি আৰু এতিয়া গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ সো সেইকাৰণে আপোনালোকক ইন্ট্ৰোটো দি লওঁ বুলি ভাবিলোঁ চাওঁ কি দেখি পাওঁ কেনেকুৱা হয় চেৰাপুঞ্জী ট্ৰিপ আপোনালোককো জনাম দেখাই গৈ থাকিম যদি চাই ভাল পায় মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব এয়া এইফালে ভাবি এইফালে আমাৰ প্ৰধান ছাৰ ক'ত গ'ল अरे फले আছে আমার बच्चा पार्टी बच्चा पार्टी निकालो अपना अपना मुंह जल्दी से संस्कृति किधर हां बारी बारी এই ফলে আমার আজি আমাক ফুৰাব নিয়া দাদা লোকেল দাদা আইজন এই এনেকুৱা ধুনীয়া ৰাস্তাৰে আমাৰ চেৰাপুঞ্জীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ গৈ আছোঁ আৰু বহুত ধুনীয়া লাগিছে ৰাস্তাবোৰ দেখি যেন বাহিৰত ক'ৰবাত বিদেশত আছোঁ তেনেকুৱা নিচিনা অনুভৱ হৈছে চিনেমাত যিবিলাক ঠাইবোৰ দেখিছিলোঁ তেনেকুৱা নিচিনা দেখি পাইছোঁ মনটো বহুত ভাল লাগিছে এয়া ৰাতিপুৱাৰ দৃশ্য এইবিলাক দেখি বহুত ভাল লাগিছে গৈ আমি অনুভৱ হৈছে যেন ক'ৰবাত বাহিৰলৈ আহিছোঁ অনুভৱ হৈছে আৰু তেনেকুৱা নিচিনা পৰিৱেশ বহুত ধুনীয়া মানে শব্দৰে বুজাব নোৱাৰি ইয়াৰ প্ৰকৃতিবোৰ চাই তেনেকুৱা অনুভৱ হয় সম্ভৱ শব্দ কম চকুৰে চালেহে বুজিব পৰা যায় ইয়াত মানে প্ৰকৃতিৰ ৰূপ কেনেকুৱা চেৰাপুঞ্জীৰ ৰাস্তাত ৰখিছোঁ এতিয়া আহি পাই প্ৰথম ভিউ পইণ্ট जनपद और दीदी बना रही है इधर भुट्टा जनपद प्रथम व्यू पॉइंट बहुत हाइटत আছে আমি অনুমান কৰিব পাৰে চাই খাই এফালে মোবাইলত বিজি মেন তো এতিয়া ইয়ালৈকে যাম ভিত্তিছে বহুত বেছি গৰমো লাগিছে কিন্তু বতাহ ধুনীয়া বতাহ বলি আছে ৰেডি ট্ৰিপ চাবলৈ টুপি চুপি পিন্ধি এইফালে মোৰ বেটাৰ ফ্ৰেণ্ড সংস্কৃতি আহি আছে টিকেট লৈ আছে ইয়াতে টিকেট কাউণ্টাৰ চবতে টিকেট ল'বই লাগে যিহেতু চ' যাম এতিয়া ভিতৰলৈকে সোমাই গৈছোঁ ভিতৰলৈকে চবফালৰ পৰা ইয়াত বৰষুণ দি আছে নমস্তে বন্ধু বান্ধৱীসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছে আমাৰ বাচ্চা পাৰ্টিৰ লগত আৰু এতিয়া আছোঁ বৰ্তমান মই গুফাৰ ভিতৰত আমি এতিয়া বহি আছোঁ বাচ্চা পাৰ্টিৰ লগতো ভিডিঅ' বনাব লাগে চ' অন ডিমাণ্ড সেইকাৰণে ভিডিঅ' অকণমান কৰি তাহাঁতকো লৈ ল'লোঁ ভিডিঅ'ত তাৰপিছত ভিতৰলৈ গুফাৰ ভিতৰলৈ সোমাই গৈ আছোঁ আন্ধাৰ হৈ যায় মাজে মাজে আকৌ পোহৰ পাওঁ সেনেকৈ ভিতৰলৈ সোমাই গৈ তাৰপিছত ধুনীয়া ঝৰ্ণা এটাও পামগৈ এতিয়া এই ঝৰ্ণালৈ গৈ আছোঁ ওচৰলৈ একদম মানে শিল কাটি বনোৱা জেগা নিচিনা তেনেকুৱা ইয়াৰ ভিতৰত ওপৰৰ পৰা পানী পৰি আছে আৰু ওচৰলৈ যাবলৈ ট্ৰাই কৰিছোঁ ইয়াত ঝৰ্ণাটোৰ পৰা অকণমান ওচৰলৈ তাৰপিছত এয়া দেখিছিলে ন এতিয়া পোহৰ হৈ আছিলে এতিয়া গোটেই আন্ধাৰ হৈ থাকিলে গোটেই কুঁৱলী আহিলে মানে চেৰাপুঞ্জীটো জেনেৰেলি চবেই কোৱা শুনিছে বহুত ঠাণ্ডা কিন্তু এনেকুৱা ঠাণ্ডা নাই পোৱা আমি যিহেতু জুলাই মাহতে যোৱা ঠাণ্ডাও ইমান বেছি নহয় এই লগতে কুঁৱলী লগতে ৰ'দ তেনেকুৱা হৈছে ইমান বেছি ঠাণ্ডাও নহয় অকণমান চেঁচা অনুভৱ এটা হয় আকৌ নতুন এটা জেগালৈ গৈ আছোঁ একচুৱেলি আমি যোনটো জেগাত গৈছোঁ সেই জেগাটোৰ নাম হ'ল গাৰ্ডেন অফ কেভছ তাত আপোনাৰ 11টা জেগা আছে টোটেল 11টা পইণ্ট আছে চাবলগীয়া পইণ্ট তাৰপিছত আমি ইটোৰ পিছত সিটো সেনেকৈ চাই বহুত সময়ো লাগে তাত যিহেতু গোটেইখিনি পাহাৰ আকৌ ওপৰলৈ নামিব লাগে কেতিয়াবা আকৌ তললৈ আহিব লাগে গোটেই এৰিয়াটোৱে খোজকাঢ়ি ঘূৰিব লাগিব গৈ আছোঁ এতিয়া এণ্ডিং ওলাম ধীৰে একদম মাথা তলত কৰি তেনেকৈ চিৰিৰে দুটা গৈ আছে একদম হলিউড চিনেমাৰ নিচিনা লাগিছে যেন কোনোবা এখন হলিউড চিনেমাৰ আমি থিয়েটাৰত সোমাই আছোঁ তেনেকুৱা এটা অনুভৱ এনেকৈ একদম বহুত তলৰ পৰা আছে সৰু ৰাস্তা এটাৰ পৰা ওলাই আহি আছে ইয়াত আগিয়া ছোটু সিং এইফালৰ পৰা আমাৰ প্ৰধান ছাৰ লাহে ধীৰে কেনেকুৱা অনুভৱ গুফাৰ ভিতৰত সোমাই নতুন এটা ঝৰ্ণা গোটেই পানী এইবিলাক গছৰ শিপাৰ পৰা লগতে বৈ আহিছে ধুনীয়া ৰাস্তা এনেকৈ গৈ থাকিব পাৰি একদম এতিয়া এনেকৈ তললৈ নামি গৈ থাকিম এই ঝৰ্ণাটো চাবলৈকে চুব পাৰিম ৱেলকাম টু বেম্বো ব্ৰিজ কাম অন
এইটো এটা সম্পূৰ্ণ বাঁহেৰে তৈয়াৰী দলং গছৰ ডালবিলাকত বান্ধি বান্ধি এনেকৈ বাঁহৰ দলং আছে তাতে দলঙৰ পৰা গৈ এটা স্পট পাম তাতে হোলি ৱাটাৰ আছে বুলি কৈছে আৰু সেই হোলি ৱাটাৰটো এই জেগাটো যেতিয়াৰ পৰা মানে মানুহে টুৰিষ্ট প্লেচ হিচাপে নাজানে তাতে আগৰ পৰাই সেই পানী কণ্টিনিউৱাছ তেনেকৈ তাতে পৰিয়ে থাকে আজি কত বছৰ কত দিন এনেকৈ পানী পৰি আছে আৰু হাজবেণ্ডে মাজতে ভয় খাইছে হিলিছে নাযাওঁ নেকি ঘূৰি দিম বুলি কৈছে বহুত ডেঞ্জাৰ নেকি বুলি মাজতে মানুহজনকো সুধিছে তাৰপিছত মই আৰু কৈছোঁ আহা চাবলৈ আহিছোঁ যেতিয়া চাবই লাগিব ভয় কৰি লাভ নাই এইটো ষ্ট্ৰং হয় ইমান ব্ৰিজটো উইকো নহয় ধুনীয়াকৈ মানুহ খোজকাঢ়ি যাব পাৰে এয়া গৈ পাই এতিয়া হোলি ৱাটাৰ পাম তাতে এটা ছাইডত আছে হোলি ৱাটাৰ তাতে গৈ পানী চানী খাই দেখাম এইখিনি হ'ল হোলি ৱাটাৰ চবে খাইছে মাথাত লৈছে ट्राई करी था हाँ इतना ठंडा है এয়া দেখিছেনে মাতৃগৰ্ভত শিশু যেনেকৈ থাকে তেনেকৈ এটা প্ৰতিচ্ছবি তাত আছে হিলত তেওঁলোকে কোৱা মতে এইটো যেতিয়াৰ পৰা এই প্লেচটো আছে তেতিয়াৰ পৰাই আছে আৰু কোনেও নাজানে ক'ত কেনেকৈ থাকি গ'ল প্লেচটো দেখাৰ পিছতেই হৈছে আৰু আমি ব্ৰিজৰ পৰা ঘূৰি আহিলোঁ দেখিলোঁ গোটেইফালে আন্ধাৰ হোৱাৰ পিছত এতিয়া ৰাস্তা নাই আমি তাতে অকণমান দেৰি ঘূৰি মেলি বহুত দেৰিৰ পিছত ৰাস্তাটো ক্লিয়াৰ হৈছে তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ আৰু তাতে বহুত জেগা আছিলে ফুৰিবলৈ চ' একেটা ভিডিঅ' বনালে বহুত দীঘল হ'ব সেইকাৰণে আজি ইয়াতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'ৰ লগতে আকৌ লগ পাম বুলি আজিলৈ বিদায় লৈছোঁ